নমস্কাৰ বন্ধুসকল, আজি আপোনালোকৰ কাৰণে কিছুমান কুৱেশ্যনৰ আনচাৰ লৈ আহিছোঁ। অসমীয়া ভাষাৰ মূল ভাষা কি? সংস্কৃত। কেতিয়া অসমীয়া ভাষা উদ্ভৱ হয়? নৱম আৰু দশম শতিকাত। অসমীয়া ভাষা এক আৰ্যমূলীয় ভাষা হয়নে? হয়। অসমীয়া ভাষাটো ভাৰতীয় কোন ভাষা গোষ্ঠীৰ? আৰ্য ভাষা গোষ্ঠীৰ অন্তৰ্গত। পশ্চিম অসমত অসমীয়া ভাষাটো কি সুকীয়া নামেৰে পৰিচিত? কামৰূপী ভাষা। অসমীয়া ভাষাৰ সাহিত্যৰ পিতৃ বুলি কাক আখ্যা দিয়া হয়? শ্ৰীমন্ত শংকৰদেৱ। অসমীয়া নাট্য সাহিত্যৰ জনক কোন? শ্ৰীমন্ত শংকৰদেৱ। শংকৰদেৱে তেওঁৰ নাটকসমূহ কি ভাষাত ৰচনা কৰিছিল? অসমীয়া, বঙালী আৰু সংস্কৃত ভাষা মিশ্ৰিত বজ্ৰলী নামে এক কৃত্ৰিম ভাষা